মই একদম চিধা মানুহ মই সেন্তা কাকো খাতিৰ নকৰোঁ 25 বছৰ 16,000 গান মই গৈছোঁ আপুনি কোৱা নাই থেংক ইউ আৰু কি কয় মই কিবা কিবি কয় যে আৰু কেনেকুৱা মই একদম চিধা মানুহ মই সেন্তা কাকো খাতিৰ নকৰোঁ 25 বছৰ 16,000 গান মই গৈছোঁ আপুনি কোৱা নাই Wow. তুমি জানো সঁচা নে মৰমতে মায়া মায়া ভৰা দুচকুলত হিয়া জুৰি আছা দূৰণিৰে জোনাকী হৈ গ'লা কিয় কর্ণত কুণ্ডল তোমার মাঝে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাঝে ময়ূরার পাখি অন্তত পুস্তক তোমার সূর্য যেন দেখি আজানুন বিত তোমার বিজুলি দেখি কর্ণত কুণ্ডল তোমার মাঝে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাঝে ময়ূরার পাখি এই ল'ৰাজনৰ কণ্ঠ শুনিলে কোনে বিশ্বাস কৰিব যে ইয়াৰ ৰাতিৰ ভাতৰ সাজৰ বাবে টনাটনি ইয়াৰ স্কুল ইউনিফৰ্ম যোগাৰ কৰিবৰ কাৰণে টনাটনি এনে এটা পৰিয়ালৰ এটা সন্তানে জুবিন গাৰ্গৰ গীত কি ধৰণে পৰিৱেশন কৰিছে আপোনালোকে দেখিছে কোনো ধৰণৰ সুবিধা নাই কতো গান শিকাৰ তাৰ স্কোপ নাই কাৰণ চৰমভাৱে অৰ্থৰ অভাৱ তথাপি ল'ৰা কিন্তু ৰৈ যোৱা নাই আৰু আকৌ নতুন প্ৰভাত হ'বৰ বাবে নৱজিৎ কৈবৰ্তহঁত মই ভাবোঁ এটা ৰোল মডেল যেনে ল'ৰাক যদিহে আমি মঞ্চ দিব পাৰোঁ তেতিয়াহে চৰকাৰী বিদ্যালয় প্ৰকৃত প্ৰতিভাৰ উদয় হ'ব ইয়া আলি ইয়া